আমাৰ অসমৰ লগতে গোটেই ভাৰতবৰ্ষক এক অস্থিৰতাৰ পৰিৱেশ সৃষ্টি হৈছে। এই অস্থিৰতাৰ পৰিৱেশ সৃষ্টি হোৱাৰ মূলতঃ হৈছে বিজেপি চৰকাৰ। বিজেপিৰ চৰকাৰে কেৱল সাম্প্ৰদায়িক নামত ধৰ্মৰ নামত ৰাজনীতি কৰি সমাজখনক থানবান কৰি আছে। এই সমাজখনক বিভাজন কৰাৰ যি নীতি, এই নীতিৰ বিৰুদ্ধে আমি সৰ্বসাধাৰণ ৰাইজে ঐক্যবদ্ধভাৱে যুঁজিব লাগিব আৰু তাৰ বিকল্প হিচাপে আমি সকলোৱে এক বলিষ্ঠভাৱে কংগ্ৰেছৰ পক্ষে আমি ভোট দিয়াৰ কাৰণে চিন্তা চৰ্চা কৰি আছোঁ আৰু সমাজৰ বেছি সংখ্যক ৰাইজেই কংগ্ৰেছৰ হৈ মাত মাতি আছে। কংগ্ৰেছৰ দ্বাৰা শাসন হ'লে ভাৰতবৰ্ষৰ এই সাম্প্ৰদায়িকৰ যি সৃষ্টি হৈছে এই সৃষ্টিৰ অৱসান ঘটিব। সেয়ে আমি সাধাৰণ ৰাইজে আমি কংগ্ৰেছৰ পক্ষত আছোঁ আৰু কংগ্ৰেছৰ আমাৰ বৰপেটা লোকসভা সমষ্টিতো আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীক ন্যূনতম 2 লাখ ভোটৰ ব্যৱধানত আমি জয়ী কৰাবলৈ সক্ষম হ'ম। আমাৰ 10টা সমষ্টিৰ ভিতৰত আমি উত্তৰ অয়বুৰী সমষ্টিবাসীয়ে বেছি সংখ্যক ভোট দি তেখেতক ৰাহুল গান্ধীৰ হাত শক্তিশালী কৰিম বুলি আমি ইতিমধ্যে সিদ্ধান্ত লৈছোঁ। আমাৰ যোৱা বিধানসভা নিৰ্বাচনত যোনটো 16ৰ যোনটো বিধানসভা নিৰ্বাচন আছিল, তাৰ আগৰ নিৰ্বাচনত আমাৰ বৰপেটা লোকসভাৰ আণ্ডাৰত 5টাকৈ বিধায়ক UDF দলৰ আছিলে। কিন্তু 2016ৰ যোনটো বিধানসভা নিৰ্বাচন হ'ল, আমি দেখা পাইছোঁ মাত্ৰ দক্ষিণ অয়বুৰী সমষ্টিৰ বাহিৰে কোনো এখন সমষ্টিতে UDFৰ বিধায়ক নাই। যোৱাবাৰ UDFৰ এমপিগৰাকীয়ে 3,75,000 ভোট পাইছিলে। এইবাৰ তেখেতসকলৰ 10টা সমষ্টি মিলি 1.5 লাখৰ ওপৰত তেওঁলোকে ভোট নাপাব। আৰু UDFৰ যি নীতি, যি আদৰ্শ, এই নীতি আদৰ্শৰ পৰা আমি সৰ্বসাধাৰণে শিক্ষা পাইছোঁ যে তেখেতসকলেও কেৱল বিজেপিৰ নিচিনা মেৰুকৰণৰ ৰাজনীতিৰ জৰিয়তে তেওঁলোকে ৰাজনীতি কৰি আছে আৰু বদৰুদ্দিন আজমল চাহাবৰ যি বেপাৰ বাণিজ্যৰ যি মানে কৌশল আৰু কায়দা, সেই কায়দাৰ সাৰ্থক হিচাপে বিজেপিৰ লগত হলিগলি কৰি তেখেতসকলে আমাৰ মুছলিম মানুহক ভোট বেংক হিচাপে লৈ বন্ধকত ৰাখি তেওঁলোকে ৰাজনীতি কৰি আছে। আৰু এই সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে আমি সকলোৱে মাৰবান্ধি থিয় হৈছোঁ, যাতে আমাৰ ভাৰতবৰ্ষ বা অসমত বিশেষকৈ আমাৰ বৰপেটা লোকসভাত কোনো সাম্প্ৰদায়িক শক্তিৰ প্ৰাৰ্থী যাতে জয়ী হ'ব নোৱাৰে, তাৰ কাৰণে আমি সৰ্বসাধাৰণ ৰাইজে মাৰবান্ধি থিয় হৈছোঁ। অনাগত দিনত আমাৰ কংগ্ৰেছ দলৰ যি ধৰ্মনিৰপেক্ষতাৰ প্ৰতীক, কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীক আমি ভোট দি জয়যুক্ত কৰিলে আমাৰ উন্নয়ন হ'ব। ইতিমধ্যে আপোনালোকে চাইছে যে প্ৰয়াত ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলি আহমেদ চাহাবৰ যোনটো সপোন আছিলে যে বঙাইগাঁৱৰ পৰা উত্তৰ শালমাৰা হৈ গুৱাহাটীলৈকে যিটো বিকল্প ৰাষ্ট্ৰীয় ঘাইপথৰ যিটো সপোন আছিলে, সেই সপোন আমাৰ আজিৰ যিজন প্ৰাৰ্থী কংগ্ৰেছ দলৰ মাননীয় আব্দুল খালেক ছাৰ, তেখেতৰ নেতৃত্বত, তেখেতৰ সবল প্ৰচেষ্টাৰ বিনিময়তে আমি এইখন ৰাষ্ট্ৰপতিৰ যি সপোন, সেই সপোনখিনি আমি বাস্তৱত ৰূপায়িত হোৱা বুলি আমি ইতিমধ্যে চাইছোঁ। তেখেতৰ যি উন্নয়নৰ যি চিন্তা, উন্নয়নৰ যি ধাৰা, এই ধাৰা আমি ধাৰাবাহিকভাৱে বৰ্তাই ৰাখিবলৈ হ'লে আমি খালেক ছাৰৰ নিচিনা এজন যোগ্য প্ৰাৰ্থীক MP হিচাপে নিৰ্বাচিত কৰিলে আমি সৰ্বসাধাৰণ ৰাইজৰ আৰু আমাৰ যি গাঁৱৰ সমস্যা আছে, ডিবেটৰৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ আমাৰ সংখ্যালঘু ৰাইজৰ বিভিন্ন সমস্যা আছে, সংখ্যাগুৰু ৰাইজৰ বিভিন্ন সমস্যা আছে। আৰু খালেক ছাৰে একমাত্ৰ প্ৰাৰ্থী যিজনে সংখ্যালঘু আৰু সংখ্যাগুৰু দুয়োটা সম্প্ৰদায়ৰ মাজতে সমানভাৱে জনপ্ৰিয় আৰু বলিষ্ঠ নেতা। গতিকে আমি খালেক ছাৰকে আমি এইবাৰ নিৰ্বাচিত কৰিম বুলি আমি সিদ্ধান্ত লৈছোঁ।